হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈ নমস্কাৰ জনাই মই মধুমিতাই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভাল। মই বনাইছিলোঁ কলফুলৰ পকৰি। এই পকৰি কেনেকৈনো বনালোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আহকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। কলফুলবিলাক চফা কৰি ল'লোঁ আৰু ইয়াৰ ভিতৰত থকা সৰু সৰু লাঠি সেইবিলাকো এৰুৱাই ল'লোঁ। পকৰিখিনি বনাবলৈ এয়া বেচন লৈছোঁ আৰু এয়া চাউলৰ গুড়া। এয়া বজাৰৰ পৰা কিনি অনা চাউলৰ গুড়া ডিলাইট। বেচন লৈছোঁ আৰু এয়া চাউলৰ গুড়া। এয়া অলপ চফ দিছোঁ, ধনিয়া গুড়া অলপ, জলকীয়া গুড়া অলপ জ্বলা হ'বলৈ আৰু এয়া সোৱাদ অনুসৰি নিমখ। এই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। অলপ অলপ পানী দি এই মিশ্ৰণখিনি মই ভালদৰে বনাই লৈছোঁ। এইখিনি মই ইমানটোতে ৰাখিছোঁ। এতিয়া বেছি ঢিলাও কৰা নাই, বেছি টানো কৰা নাই। এতিয়া এয়া এটা এটাকৈ মই ফ্ৰাই কৰি লৈছোঁ। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে পকৰিকেইটা। বাকীখিনিও এনেকৈয়ে বনাই ল'লোঁ। এয়া মোৰ পকৰি ৰেডি হৈ গ'ল। দেখিছেনে, লগত লৈ লৈছোঁ এয়া চচ আৰু চাটনি। আপোনালোকৰ যদি খোৱা নাই এনেকৈ বনাই খাবচোন, কিমান সোৱাদ হয় খাবলৈ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব নিশ্চয়।